সঁচাকৈ ভাগ্যটো অদ্ভুত, যাক পোৱাৰ কোনো সম্ভাৱনা নাই, তেওঁক সকলোতকৈ বেছি ভাল পাবলৈ মন যায়। মন বেয়া থাকিলে মনৰ কথাবোৰ ক'ব পৰা মানুহ যেতিয়া বিচাৰি পোৱা নাযায়, তেতিয়া মনটো আৰু বেছি বেয়া হয়। আৰু তেতিয়াই প্ৰকৃতিতে উপলব্ধি কৰা যায়, আপোন ক'বলৈ কোনো নাই। তুমি আনক যি দিছা, ভাল পোৱা হওক বা অৱহেলা, সেইটো ঘূৰাই পাবা। অপেক্ষা কেৱল সময়ৰ। ভাল পোৱা দিলে সেইদৰে ভাল পোৱা ঘূৰাই পাবা। জীৱনটো সৰু, কিন্তু জীৱনৰ গল্পটো বহুত ডাঙৰ। জীৱনত দুখী হোৱাটো বহুত সহজ, কিন্তু সুখী হোৱাটো বহুত কঠিন। সকলোৱে আঘাতৰ প্ৰতিশোধ ল'ব নাপায়, কিন্তু আঘাতৰ বিচাৰ হাঁহিমুখে ভগৱানৰ ওপৰত এৰি দিয়ে। জীৱনত সুখী হ'ব হ'লে স্বাৰ্থপৰ হ'ব লাগে, কাৰণ নিস্বাৰ্থ মানুহবোৰ কেতিয়াও সুখী নহয়। নিস্বাৰ্থ মানুহবোৰ সকলো সময়তে আঘাত পায়। অতীতক ভাবি লাভ নাই, পাৰ হৈ যোৱা সময় ঘূৰাই পোৱা নাযায়। মাটিৰে তৈয়াৰী মানুহবোৰ কাগজৰ তৈয়াৰী টকাত বিক্ৰী হৈ যায়। সৰল মনৰ মানুহবোৰে সাধাৰণতে প্ৰতাৰণাৰ শিকাৰ হয়, কাৰণ তেওঁলোকে ভুল মানুহৰ ওপৰত বেছি বিশ্বাস কৰি লয়। পৃথিৱীত কোনোৱে আপোনাৰ মূল্যৰ কথা নাভাবে, সকলোৱে আপোনাৰ পৰা কিবা পোৱাৰ প্ৰত্যাশা কৰে। প্ৰেমিকৰ কাষত থাকি তেওঁৰ কেৰিয়াৰ গঢ়াত সাহায্য কৰা ছোৱালী বহুত কম দেখা যায়। আঙুলিত গুনিব পৰা যায়, বহুত কম ছোৱালীয়ে শেষ পৰ্যন্ত প্ৰিয়জনৰ বাবে যুদ্ধ কৰি যায়। এই পৃথিৱীত ভালকৈ থকাৰ এটাই উপায়, জীৱনত আনৰ পৰা একো আশা নকৰিবা। জীৱনত ভাল পোৱা মানুহটোৰ পৰা যদি কষ্ট পাই থকা, তেনেহ'লে তাক ওলোটাই কষ্ট দিবলৈ নাযাবা। তাৰ পৰা দূৰলৈ গুচি যোৱা, চাবা এদিন সেই ভাল পোৱা মানুহটিয়ে তোমাৰ কথা মনত পেলাই কাঁদিব। তোমাৰ সামান্য খং অভিমানৰ কাৰণে যদি তোমাৰ প্ৰিয় মানুহটোৰ চকুত পানী আহে, তেনেহ'লে এটা কথা মনত ৰাখিবা, তাতকৈ বেছি তোমাক কোনেও ভাল নাপায়। তাক কেতিয়াও নেহেৰুৱাবা। বৰ্তমান সমাজখনে এনেকুৱা, সৎ মানুহবোৰ অৱহেলিত আৰু অসৎ মানুহবোৰ সমাজৰ কাষত সন্মানিত। সেয়েহে সমাজৰ চিন্তা কৰা বাদ দিয়া, নহ'লে কষ্ট পাব লাগিব। কিছুমান মানুহক যিমানেই পাহৰিবলৈ চেষ্টা কৰোঁ, সিমানেই আৰু বেছি মনত পৰে। সেয়েহে এতিয়া পাহৰিবলৈ চেষ্টা নকৰোঁ। তুমি তোমাৰ জীৱনত আজি এটা বস্তু লক্ষ্য কৰি চোৱা, তুমি যাক সকলোতকৈ বেছি মূল্য দিবা, চাবা এদিন তুমি তাৰ কাষত সকলোতকৈ বেছি মূল্যহীন হৈ পৰিবা।